নমস্কাৰ বিহু সুকলমে পাৰ হ'ল বুলি ভাবিছোঁ আৰু মোৰো বিহু সুকলমে পাৰ হৈছে এতিয়া বিহুত হোৱা ঘটনা দুটা কওঁ শুনক মানে দুটাই মদ খাই আহিছে মানে নিচা যথেষ্ট হৈছে আৰু তাহাঁতি দুটাই কথা পাতিছে এটাই কৈছে চা এই পুখুৰীৰ পানীখিনিত যদি জুই লাগি যায় মাছ কাছবোৰৰ অৱস্থা কি হ'ব হিটো খুদিছে হিটোৱে কৈছে বোলে মাছ কাছবোৰ কি হ'ব আৰু গছত উঠি যাব তেতিয়া ইটোৱে কৈছে হেৰো মাছ কাছবোৰ গৰু ছাগলী নেকি গছত উঠিবলৈ এতিয়া দ্বিতীয়টো কোৱাৰ আগতে শুনক যে ইয়াৰ পিছৰ দিনা ডাক্তৰ আৰু পেচেণ্টৰ কৌতুক কম এতিয়া দ্বিতীয়টো শুনক মানে ঘৈণীয়েকে দুডাল বেনি গাঁঠিলে গিৰিয়েকে ভাল পায় আৰু এডাল বেনি গাঁঠিলে বেয়া পায় তো মানুহজনে মাল খায় পুৰা সেইদিনা মাল বেছি খাই দিলে বেছি খাই খালত পৰি গ'ল খালত পৰি বমি চমি কৰিছে তেনেকুৱাতে কুকুৰ এজনীয়ে আহি এই বমিবোৰ চেলেকিছেহি গাৰ পৰা ই কুকুৰজনী চুই চাইছে নেগুৰডালত হাত পৰিলে কৈছে যে নিবেদিতা আজি তুমি এডাল বেনি গাঁঠিলা